সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপি লৈ। আজি মই এটা বহুত ইজি আৰু হেল্ডি ৰেচিপি লৈ আহিছোঁ, পোহা ৰেচিপি। মহাৰাষ্ট্ৰত চিৰাটোক পোহা বুলি কয়, তো সেইটোৱে ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে মই চিৰা লৈছোঁ। এইটো মোটা চিৰা হয়, পাতল চিৰাটো একদম নল'ব, সেইটোৰে ভাল নহয়, মোটা চিৰাটো ল'ব। মই এইখিনি এতিয়া ধুই ল'ম, তিয়াই থোৱা নাই, জাষ্ট ধুই লৈছোঁ। ধুই লোৱাৰ পিছতে এইখিনি ভালকৈ কোমলি যাব অলপ দেৰি থৈ দিলে। মই এতিয়া ইয়াতে অকণমান চেনি, হাফ টিস্পুন চেনি আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। চেনিটো যদি দিব নিবিচাৰে নিদিবও পাৰে, হেল্ডি হিচাপে খাব খুজিলে চেনিটো স্কিপ কৰিব পাৰে। চেনিটো দিলে অকণমান টেষ্টটো ভাল হয়। আৰু এইখিনিতে কৈ থৈ দিওঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই কেৰাহী এখনত তেল লৈ দিছোঁ। তেল বহুত বেছি নালাগে, মই 2 চামুচ তেল দিছোঁ। ইয়াতে মই সৰিয়হ গুটি কেইটামান দি দিছোঁ, ৰাই বুলি কয় বা সৰিয়হৰ গুটি, আৰু নৰসিংহ পাত দিছোঁ কেইটামান। এতিয়া এটা ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ, সেইটো পিঁয়াজ দিছোঁ। এইটো কান্দা পোহা বুলিও ক'ব পাৰে। কান্দা পোহা মানে পিঁয়াজৰ পোহা, তাতে বেছিকৈ পিঁয়াজ দিলেও ভাল লাগে খাই। আৰু 2টা কেঁচা জলকীয়া দিছোঁ। এতিয়া অকণমান এইখিনি ভাজি ল'ম। আপোনালোকে ইচ্ছা কৰিলে আদা নহৰু অকণমানো ৰুকি দি দিব পাৰে। এতিয়া মই অকণমান নিমখ দিছোঁ। মই যিহেতু চিৰাত নিমখ দিছোঁ, সেইকাৰণে ইয়াতে জাষ্ট নিমখটো অকল পিঁয়াজখিনি ছফ্ট হ'বৰ কাৰণেই দিছোঁ, বেছিকৈ দিয়া নাই। আৰু ইয়াতে হালধি দি দিলোঁ, অকণমান জিৰা গুড়ি দিছোঁ, নিদিলেও কথা নাই, আৰু ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰটো অপশ্যনেল, নিদিলেও কথা নাই। এতিয়া এইখিনি অকণমান ভাজি ল'ম। এইখিনি ভাজি হৈ গৈছে, মই ইয়াতে চিৰাখিনি দি দিলোঁ। একদম সহজ বনাবলৈ আৰু খাবলৈও টেষ্ট লাগে। এইখিনি এতিয়া অকণমান ভাজিম, বহুত বেছি ভাজিব নালাগে, মিডিয়াম জুই কৰি ভাজি থাকিব। এতিয়া মই ইয়াতে নেমু দি দিছোঁ 1 চামুচ বা এফাল চেপি দিছোঁ। এতিয়া নেমু ৰসত গোটেই চিৰাখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে এইটো বাদাম দিছোঁ, মই ৰষ্টেড হয়, মানে আগতে মই ভাজি লোৱা বাদাম হয়। আপোনালোকে যদি ভাজা বাদাম নাই, কেঁচা বাদাম হ'লে ভাজি কিনে দি দিব, কাৰণ কেঁচা বাদাম দিলে ভাল নালাগিব, ভাজি কিনে বাদাম দিব। এইখিনি অলমষ্ট হৈ গৈছে। মই এতিয়া ইয়াতে অকণমান ধনিয়া পাত কাটি দিম, মিক্স কৰি ল'ম। এয়া আমাৰ পোহা ৰেডি হৈ গ'ল। মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাই আছোঁ। পোহাটো বহুত হেল্ডি ৰেচিপি হয়। আপোনালোকে গধূলি স্নেক্সত নহ'লে ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰে। ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব